हेलो फ्रेंड्स কি খবৰ আপোনালোকৰ নিশ্চয় সকলোৰে ভাল আৰু ভালে থাকিব তাৰে কামনা কৰিছো আজি এটা মিনি ভ্লগ লৈ আপোনালোক সকলোকে মোৰ চেনেলটোত স্বাগতম জনাইছো আজি অকনমান উলাই আহিছো ৰঙিয়াৰ পিনে মোৰ তেনে কোনো বিশেষ কাম নাই হাজবেণ্ডৰ থকা বাবে ময়ো ভাবিছো ঘৰত থাকিনো কি কৰিম বৰ হৈ যাম সেই কাৰণে ভাবিছো অকনমান তেওঁৰ লগত উলাই যাও মনটো খুব ভাল লাগিব আৰু উলাব পালে যে আৰু একো নালাগে মোক একদম প্ৰথমতে আহিলো আমি লাইনৰ অফিসত বিল দিবলে একচুয়ালি অনলাইন পেমেন্ট কৰা যায় কিন্তু দুদিন মানৰ পৰা ইমান নেট প্ৰবলেম ভাবিছো গৈছো যেতিয়া আৰু কেশ পেমেন্টে কৰি আহো আৰু এয়া তেওঁক ৰিসিপ্ট কেখন খুৰাই দি আমি উলাই আহিলো উলাই আহি মানে কি যে কথা পাতিলো ইমান হাঁহিছো মানে আৰু জানেনে হাঁহিয়ে কেতিয়াবা মনৰ দুখ সুখ পাহৰাই দিয়ে কিবা যদি চিন্তা কৰা যায় আৰু মানে পাহৰা যায় আৰু তাৰ পিছত আহিলো আমি এয়া শপিং মলত এনে আৰু টাইম পাস কৰো বুলি কেতিয়াবা কাম নাথাকিলে এনেকৈ শপিং মলত সোমাই যাও কিনিব লগা থাকিলে কিনি লও নাথাকিলে আৰু এনেকৈ আৰু ঘুৰি পাকি উলাই যাও আৰু তাৰ পিছত আহিলো আমি এবাৰ জোতা কিনিবলে মোৰ নহয় আকৌ হাজবেণ্ডৰ আৰু তেওঁ কিনিম বুলি কয় এয়া সোমাই গলো আৰু সোমায়ে তেওঁ পছন্দ কৰিলে কেম্পাছৰ জোতা তেওঁ মানে কেম্পাছৰ জোতা পিন্ধি খুব ভাল পায় দুজোৰ ললে এজোৰ দেউতাৰ কাৰণেও লৈ ললে জোক কিন্তু একেটাই হয় দেই দেউতা আৰু তেওঁৰ মানে জোক একেটাই হয় আৰু এয়া দেখিছেনে ইমান ধুনীয়াকৈ সজাই থোৱা আছে তাৰ পিছত খৰ পালুহি খৰ পায়ে একদম পেকেট খোলাত ষ্টাৰ্ট আৰু দেখিছেনে পেকেট খুলিব পাই ইমান হাঁহি ইমান হেপা মানে পেকেট খুলিব পালে একো নালাগে আৰু এয়া খুলি মিলি একদম ৰেডি কৰি দি দিছে দেউতাক পিন্ধি চাবলে আৰু পিন্ধিও চালে দেউতাই ধুনীয়াকৈ ফিটিং হৈছে পিন্ধি মেলি উঠি এতিয়া লৈছো একদম গৰম গৰম সিঙৰা খাবলে দেউতাক চাহ বনাই দিছো মই আৰু এতিয়া চাহ নাখাও ভাত খাম ভাত বনাম আৰু গৰম সিঙৰা পিয়াজেৰে খাই খুব ভাল লাগে পিয়াজও কাটি লৈছো তত খাই মেলি উঠি এতিয়া মই ভাত বনাবলৈ আহিছো এপিনে ভাত আৰু এপিনে দালি বহাই দিছো মাও অকনমান উলাই গৈছে মা আহি পোৱালৈ তাৰমানে মই যিখিনি হয় আৰু বহাই থৈ দিছো দেউতাই অকনমান মছলাও ৰেডি কৰি থৈ দিব দিছে কাৰণ আমি উলাই যাওতে তাৰমানে দেউতাই লোকেল মুৰ্গী কাটি ৰেডি কৰি থৈ দিছে আৰু মই বনোৱাত তাৰমানে ইমান এক্সপাৰ্ট নহয় দেই মাংস চাংখ সেই কাৰণে তাৰমানে মই মছলাখিনি ৰেডি কৰি থৈ দিও মায়ে আহি বনাব আৰু মায়ে আহি বনুৱাত লাগি গৈছে আৰু মই দেউতাক ভাত হোৱাৰ খবৰ দিবলৈ আহিছো যেহেতুকে দেউতাই কাম কৰি আছিলে জানে নহয় দেউতা আমাৰ খুটুং খাটাং কাম কৰিয়ে থাকে সেই কাৰণে মানে ভাত হোৱা বুলি ক'বলৈ আহিছো আৰু এইখিনিতে দেউতাই কাম কৰি থাকে পথাৰখনতে যেহেতুকে আলু ৰুম বুলি কৈছে আৰু ইমান ৰ'দ মানে গৰম পৰা যেন লাগিছে আৰু এইপিনে প্ৰায় মাংস হৈ গল আৰু এইপিনে দেউতাৰ কাৰণে বেঙেনা পোৰা আলু পিটিকা যেহেতুকে মাংস নাখায় দেউতাৰ কাৰণে হল কি হল মানে মানুহজন আৰু মই ইয়াৰ পৰা অলপ নাখালে শান্তি নাপাও কণী আলু পিটিকা বেঙেনা পোৰা বহুত টেষ্টি হয় আৰু মোৰ জিভাৰ পানীয়ে পৰি যায় আৰু আজি খাই মেলি মানে ইমান হলো কি কম ইমান গাটো ওজন হৈ গৈছে সেই কাৰণে চাগে বেমাৰে লাই পাই গৈছে মোৰ দেহত আজি ভাবিছো আজি পুৰা এঘণ্টা খোজ কাঢ়িম মই চোতালতে খোজ কাঢ়োতে হল গধূলি আৰু দেউতাহঁতেও কামৰ পৰা আজৰি হল আৰু সেইবাবে ভাবিছো এতিয়া গৰম গৰম লাল চাহ খাই দিও যেহেতুকে ঠাণ্ডা বতৰ সকলোৱে কাম কৰি উঠিছে এয়া পানী বহাই দিছো আৰু পিনে বিস্কুট ৰেডি কৰি থৈ দিছো পানী বহাই দি মানে এনেকৈ অকনমান টাইম ৰখি থাকিব লগা হয় আজিকালি ঠাণ্ডা বতৰ পানীও পটককে উতলি নাহে আৰু এয়া লং জালুক ইলাইচি দি ধুনীয়াকৈ বনাইছো লাল চাহ আৰু এতিয়া লৈ গৈ আছো বাহিৰলৈকে যেহেতুকে মাৰ দেউতা তাতেই বহি আছে এয়া দি দিলো দেউতাক চাহ খাবলে আৰু ময়ো লৈ ললো আৰু দেউতাৰ লগত মানে চাহ খাব বহিলে এয়া আমাৰ মহাভাৰত ওলাই যায় মানে কথাৰ আৰু কি যে কথা পাতো নিজে গম নাপাও আৰু মানে কেতিয়াবা এনেকৈ আৰু মনবোৰ পাতল হয় কেতিয়াবা মনৰ আখোজাবোৰ দেউতাই খুলি কয় মও কও কেতিয়াবা মনৰ আখোজা থাকিলে এয়াই আৰু হেপি নে কি কয় আজিৰ ভিডিওটো ইমানখিনিতে সামৰিম চাই কেনে পালে নিশ্চয় কমেন্ট কৰি জনাব বাই বাই